ককা সাধু এটা কোৱা না। নকওঁ গুচ ইয়াৰ পৰা। কিয় নোকোৱা ককা? তেনেহ'লে তুমি কিতাপ নপঢ়ি কিয় উদ্ভণ্ডালি কৰি ফুৰা? তুমি কিতাপ পঢ়িব লাগিব, ভাল ল'ৰা হ'ব লাগিব, উদ্ভণ্ডালি কৰি ফুৰিব নালাগিব। তেতিয়াহে মই তোমাক সাধু ক'ম। ঠিক আছে ককা, তেনেহ'লে মই আজিৰ পৰা কিতাপ পঢ়িম, ভাল ল'ৰা হ'ম। কিন্তু তুমি মোক সদায় এটা কৰি সাধু ক'ব লাগিব। তুমি সঁচাই কৈছানে? অঁ ককা, সঁচাই কৈছোঁ। ঠিক আছে তেনেহ'লে আজিৰ পৰা মই তোমাক সদায় এটাকৈ সাধু ক'ম। আৰু এতিয়া আজিৰ সাধুটো শুনা। এসময়ত এখন গাঁৱত এহাল বামুণ-বামুণী আছিল। সিহঁতৰ ল'ৰা-ছোৱালী নাছিল। এদিন এটা কুৰুৱা চৰায়ে ক'ৰবাৰ পৰা ৰৌ মাছ এটা মুখত লৈ সিহঁতৰ ঘৰৰ ওচৰৰে পথাৰ এখনৰ ফালে উৰি আহিছিল। চৰাইটোৱে মাছটো খাবৰ কাৰণে সিহঁতৰ ঘৰৰ ওচৰতে থকা পথাৰখনত নামি পৰিল। এনেতে বামুণে দূৰৈৰ পৰা চৰাইটো আৰু মাছটোক দেখা পাই দৌৰি আহে আৰু ৰৌ মাছটো চৰাইটোৰ মুখৰ পৰা কাঢ়ি ঘৰলৈ বুলি লৈ যায়। আইঅ এই দেহি, ইমান ডাঙৰ ৰৌ মাছ ক'ত পালেনো? চাওঁ। পথাৰতে পালোঁ, চৰাই এজনীয়ে খাই আছিলে। এইজনী যা, এতিয়া এইজনী ধুনীয়াকৈ তেলত ফ্ৰাই কৰি বনাবি। আজি ধুনীয়াকৈ ভাজিব লাগিব দেই ইয়াক। ইফালে চৰাইটোৰ মুখৰ পৰা ৰৌ মাছজনী বামুণটোৱে কাঢ়ি নিয়াৰ কাৰণে চৰাইজনীৰ মনত বহুত বেজাৰ লাগে। আৰু চৰাইটোৱে মনে মনে কয় যে পৰলৈ দুখ কৰাৰ কোনো সকাম নাই। সেইদিনাৰ পৰা চৰাইটোৱে কোনো কষ্ট নকৰে আৰু সদায় মাছটোৰ কথাকে মনত পেলাই থাকে। এইদৰে চৰাইটোৱে কোনো কষ্ট নকৰি সদায় মাছটোৰ কথাকে মনত পেলাই থাকে আৰু মনে মনে বামুণক সাও দিয়ে। বামুণটোৱে যিদৰে মোৰ মুখৰ ভাত কাঢ়ি মোক নিৰাশ কৰিলে, ঠিক তেনেদৰে সিও নিৰাশ হ'ব। এইদৰে চৰাইটোৱে মাছটোৰ কথাকে সদায় ভাবি ভাবি এদিন শোকত মৰি থাকিল। কেইবছৰমানৰ পাছত বামুণীৰ এটা ল'ৰা সন্তান হ'ল। ঐ বাইদেউ, ধৰ। অঁ ভালকৈ ধৰ। জোৰতে বাইদেউ, জোৰতে। অকণমান সহ্য কৰা বাইদেউ, অকণমান সহ্য কৰা। দাদা, ল'ৰা জন্ম হৈছে দেই, পাৰ্টি দিব লাগিব। ল'ৰাটো দেখিবলৈ বহুত মৰমীয়াল আছিল। মাক দেউতাকৰ লগতে গাঁৱৰ মানুহে সকলোৱে ল'ৰাটোক ভাল পাইছিল। দিনক দিনে ল'ৰাটো ডাঙৰ হৈ আহিবলৈ ধৰিলে আৰু সকলোৰে মৰমৰ হৈ পৰিল। ধুনু, ঘৰৰ পৰা জলে তলে দূৰলৈ ওলাই নাযাবা দেই। নেযাওঁ মা। ঐ ডেকা ল'ৰা, ক'লৈ যোৱানো? খেলিবলৈ যাওঁ বৰদেউতা। আমাৰ ধুনুটো বহুত দিন দেখা নাই অ', চাওঁ লাগিছে। ঐ ধুনু, এফালে আহাচোন। কেলে খুইদেউ? এফালে আহা, তোমাক দাঙি ল'ব মন গৈছে। ঐ ধুনু, এফালে আহা, আমি দোকানলৈ যাওঁ আহা। গৈছো দাইটি। আহা। দোকানলৈ বুলি ক'লে কি চাবি? একদম দৌৰি যাব। কিন্তু দুৰ্ভাগ্যবশত এদিন বামুণীৰ ল'ৰাটো ঢুকাই থাকিল। গাঁৱৰ বহু ৰাইজ গোট খালে আৰু শোক অনুতাপ কৰিলে।
তাৰপিছত বামুণীয়ে সদায় ঢেঁকীশাললৈ গৈ যমৰ মূৰটো খুন্দিছোঁ বুলি সুদা ঢেঁকীটোকে খুন্দি থাকে। মোৰ ল'ৰাটো জমে মাৰি নিলে যে মই জমৰ মূৰটোকে খুন্দিম এতিয়া। মজা মূৰটোকে খুন্দিছো। এইদৰে কিছুদিন যোৱাৰ পিছৰ কথা। তই কাইলৈ এটা ৰুমত অকলশৰীয়াকে শুবি। আৰু যেতিয়ালৈকে তই নিজেই সাৰ নাপাৱ তেতিয়ালৈকে কোনেও তোক জগাব নোৱাৰিব, এই কথা জনাই দিবি। ঠিক আছে, হ'ব দেউতা। বাবৰে হেৰা, শুনিছানে? আজি সপোন এটা দেখিছিলোঁ। কি সপোননো? আজি সপোনত এজন বুঢ়া মানুহ লগ পাইছিলোঁ। সেই মানুহজনে কৈছে যে আজি ৰাতি মই অকলশৰে ধুনীয়াকৈ গা পা ধুই এটা ৰুমত শুব লাগে। আৰু যেতিয়ালৈকে মই নিজেই সাৰ নাপাওঁ তেতিয়ালৈকে কাকো জগাব মানা কৰিছে। ঠিক আছে তেনেহ'লে সেইমতেই কৰিব। তোৰ ল'ৰাটো ইয়াতে ক'ৰবাত আছে, বিচাৰি ল। হয় নেকি ডাঙৰীয়া? তেনেহ'লে নিশ্চয় বিচাৰি লৈছোঁ। ল'ৰা কেইটামান দেখিছোঁ, তাতে চাওঁগৈচোন। ইয়াত মোৰ ল'ৰাটো নাই দেখোন। সেইফালে ল'ৰা এজাক দেখিছিলোঁ, তাতে চাওঁগৈচোন। মোৰ ল'ৰাটো ইয়াতো নাই দেখোন। তোমালোক দুজনে যোৱা নেকি তালৈ? আমি দুজনেই যাওঁ। ঠিক আছে, লগত ময়ো যাওঁ তেনেহ'লে। মোৰ ল'ৰাটো ইয়াতে আছে দেখোন। যাব পাৰিবা, ব'লা। ধুনু আৰু ক'ত ফুৰিবা? ক'বই নালাগে নহয়, ইমানবোৰ জেগা আছে ফুৰিবলৈ। তোকে বিচাৰি এফালে ধুনু। ধুনু, তই ইয়াত আছহি? আপুনি কাক মাতি আছে ধুনু বুলি? মই তোকেই মাতি আছোঁ, তই মোক চিনি পোৱা নাই? মই তোৰ দেউতা। তই আমাক কেলৈ এৰি থৈ আহিলি? বল ঘৰলৈ যাওঁ। মায়ে কান্দি কান্দি অৱস্থা বেয়া হৈছে তোৰ কাৰণে। তই মোক কৰ পুতেৰ পাইছহি। সেই যে কুৰুৱা চৰাইটোৰ কথা মনত আছেনে? তই যে মই খাবলগীয়া টোপটো কাঢ়ি লৈ মোক মনত বেজাৰ দিলি। কিমান যে দুখ লাগিল মোৰ। দুখত মই মৰি গ'লোঁ। আৰু সেয়ে মই প্ৰতিশোধ ল'বলৈ তোৰ ল'ৰা হৈ জন্ম ল'লোঁ। মই তহঁতৰ পুতেৰ নহয়, মই সেই কুৰুৱা চৰাইটোহে। তহঁতৰ পুতেৰ হৈ জন্ম লৈছিলোঁ। তহঁতে যিদৰে মোক মনত বেজাৰ দিলি, সেইদৰে মই তহঁতক বেজাৰ দি আহিলোঁ। এতিয়া তোৰ ল'ৰাটো লগ পালি নহয়? মই যম হয়। আজিৰ পৰা তহঁতে মোক দুখ দি নাথাকিবি। আৰু তোৰ পত্নীয়ে সদায় মোৰ মূৰটো খুন্দিছোঁ বুলি খালী ঢেঁকীটোকে খুন্দি থাকে। আজিৰ পৰা খুন্দিবলৈ মানা কৰিবি। মোৰ গাত কোনো দুখ নাই। কিনো দেখিলে আজি সপোনত? আজি সপোনত মই আমাৰ ল'ৰাটো লগ পাইছিলোঁ। ল'ৰাটোক যেতিয়া ঘৰলৈ লগ ধৰিলোঁ, তেতিয়া ল'ৰাটোৱে ক'লে যে আমি হেনো তাৰ মা দেউতাক নহয়। সেই যে এদিন কুৰুৱা চৰাইটোৰ মুখৰ পৰা মাছটো কাঢ়ি লৈ আহিছিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি লাইক কৰিব আৰু যদিহে আপুনি এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটি দবাই দিব। আপোনাৰ বহুমূলীয়া লাইক আৰু ছাবস্ক্ৰাইবে মোক আগলৈ ভিডিঅ' বনাই থাকিবলৈ অনুপ্ৰাণিত কৰিব। ধন্যবাদ।